কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালেই তো আমাৰ অন্য এটি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এটা বিশেষ অনুষ্ঠানলৈ গৈ আছোঁ কি হয় ক'ত যাম সকলোতে আপোনালোকক ৰাখিম আমাৰ ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু যিসকলে আমাৰ ব্লগটো প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এয়া আমি আহি আছোঁ এয়া মাই ডটাৰ মাই হাজবেণ্ড তো বলক আমি গৈ থাকোঁ সব দেখিছেনে কেনেকুৱা ট্ৰেফিক জাম হৈছে যোৰহাটতো ইমান জাম হ'বলৈ হ'লে গুৱাহাটীৰ নিচিনা দেখিছেনে যাবই পৰা নাই অথনিৰ পৰা 5 মিনিটৰ পৰা সেই এনেকৈ পৰুৱা নিচিনা গৈ আছে এইফালে আপোনাৰ ডিম্বল চাৰিআলি পাৰ হৈ মাৰোৱাৰী প্ৰতি ৰাস্তাটো এভৰিৱান আমি মাত্ৰ তেল ভৰাবৰ কাৰণে পাইছোঁহি তো বহি বহি ভাবিলোঁ আপোনালোককে এটামান ক্লিপিং দেখাই দিওঁ একচুৱেলি আমি ক'ত গৈ আছোঁ আজি হয় কি আজি একচুৱেলি 28 ডিচেম্বৰ হয় তো আজি কি বিশেষ দিন হয় সেইটো আপুনি আমাৰ ক্লিপিংটো চালে সকলো বুজি পাব তাৰ পাছতে আপোনালোকক আমাৰ জেগাটোত লৈ যাম একচুৱেলি 28 ডিচেম্বৰৰ দিনাখন আমাৰ ৰিলায়েন্স গ্ৰুপৰ চেয়াৰমেন ধীৰুভাই আম্বানী ছাৰৰ জন্মদিন তো এই দিনটো ৰিলায়েন্স ফেমিলি ডে হিচাপে চেলিব্ৰেট কৰে তাতে সকলো এমপ্লয়ী পৰিয়ালবৰ্গক নিমন্ত্ৰণ কৰে আৰু তেওঁলোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে কিছুমান এক্টিভিটি কৰোৱা হয় তাতে একচুৱেলি এটা গেট টুগেডাৰ হয় ফেমিলি গেট টুগেডাৰ তাতে ইজনে সিজনৰ লগত পৰিচয় হয় সকলো ফেমিলি মেম্বাৰে বহুত এণ্টাৰটেইনমেণ্ট পায় এই দিনাখন আৰু সকলো এমপ্লয়ী হেপ্পী হয় তাৰ বাবে সকলো ল'ৰা ছোৱালী এংগেজমেণ্টৰ পৰা আদি কৰি তেওঁলোকৰ স্পাউছসকলৰো কাৰণে কিছুমান বিশেষ এক্টিভিটিজ থাকে চ' সকলোৱে এইখিনি বস্তু এনজয় কৰে চাওক না কিমান ভিৰ লাগিছে আৰু আজি আমাৰ লেট হৈ আছে আৰু চাওক কিমান ভিৰ লাগিছে চ' এয়া আমি পালোহি য'ত আমাৰ ফেমিলি ডে চেলিব্ৰেশ্যনটো আয়োজন কৰা হৈছিলে এয়াৰ অকণমান ক্লিপ আপোনালোকক দেখাই দিলোঁ এইটো জাগৃতি বিবাহ ভৱন হয় মোৰ পৰম শ্ৰদ্ধাৰ সহকৰ্মী তেওঁলোকৰ পৰিয়াল পৰিজন তো আপোনালোকক মই আমাৰ এই পাৰ্টিকুলাৰ অনুষ্ঠানটোলৈ সহৃদয়েৰে আমন্ত্ৰণ জনাইছোঁ তো আমাৰ এই অনুষ্ঠানটো একচুৱেলি ইয়াৰ মহত্বটো এনেকুৱা যে আজি আমাৰ যিজন ফাউণ্ডাৰ চেয়াৰমেন হয় শ্ৰী ধীৰুভাই আম্বানী सर स्पेशली द फैमिलीज थैंक यू सो मच कि आप लोगों ने यहाँ पे आया बहुत अच्छा लगा यस ऐसे नहीं जैसे बोल रहा था लास्ट 3-4 साल हम लोगों का थोड़ा सा गैप हो गया था ये एवरी ईयर था सबको शायद पता नहीं होगा ही स्टार्टेड एज अ पेट्रोल पंप में ही यूज्ड टू गिव पेट्रोल so from that scratch now it is where it is आप अगर उनका लाइफ हिस्ट्री आप अगर देखोगे he started from a petrol pump जहाँ पे वो खुद पेट्रोल देता था so वहाँ से अगर ये empire and we are competing with the tops of the world वो प्रगति ही क्या जिससे जिंदगी ना सजे वो भारत ही क्या जो महाना बने hope and concern the birth of AI has opened up opportunities to address a number of complex problems facing mankind. However, there is Reliance as a group. The hard work and dedication of our E&P team in collaboration with our esteemed partner, BP. Jamnagar continues to be the energy capital of the world.
making significant contributions to domestic energy requirements. By 2025, তো তাৰ পাছত সকলো হোৱাৰ পাছত বাচ্চাবিলাকৰ এংগেজমেণ্টৰ কাৰণে মিউজিকেল চেয়াৰৰ আয়োজন কৰা হ'ল তেওঁলোকে বহুত ফূৰ্তিৰে মিউজিকেল চেয়াৰ খেলিলে তাতে সবেই এনজয় কৰিলে একচুৱেলি ডাঙৰখিনিও বহুত এনজয় কৰিছিলে তেওঁলোকক দেখি পেলাই আৰু তাৰ পাছতে আমাৰ মহিলাসকলৰ একচুৱেলি যোন কেইগৰাকী আমাৰ এমপ্লয়িৰ ৱাইফ আছিলে তো তেওঁলোকৰ মাজত মিউজিকেল চেয়াৰ হ'ল ময়ো অলপমান যোগদান কৰিলোঁ বাৰু তাতে যোগদান নকৰা নহয় তো এয়া চাওক মই ভিডিঅ' কৰিয়ে মিউজিকেল চেয়াৰ খেলি আছিলোঁ এয়া হ'ল আমাৰ ৰেম্প ৱাকৰ টাৰ্ণ আহিলে এতিয়া তো ইয়াতে সব পেয়াৰ্ছে একেলগে ৰেম্প ৱাক কৰিছিলে এবাৰ কিছুমানে বহুত লাজো কৰিছিলে এয়া চাওক কিমান ধুনীয়াকৈ গৈছে সবেই চিয়াৰ আপ কৰিছিলে তেওঁলোকক আৰু সবেই বঢ়িয়াকৈ ৰেম্প ৱাক কৰিলে ফৰ দ্য ফাৰ্ষ্ট টাইম সো এয়া ফাইনেলি আমাৰ টাৰ্ণ আহিলে মই আৰু ছোৱালীয়ে একচুৱেলি আগতেও ৰেম্প ৱাকত পাৰ্টিচিপেট কৰিছোঁ আমাৰ অফিচৰ কিন্তু হাজবেণ্ডৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম আছিলে সি অলপ লাজকৈ গ'ল আৰু তেওঁ বুলি ধুনীয়াকৈ কৰিলে সিও তো আমাৰো ভাল লাগিলে কৰি পেলাই তো সবেই হাত চাপৰি দি পেলাই যেতিয়া চিয়াৰ আপ কৰে তো এটা জোচ আহি যায় কৰিবৰ কাৰণে এয়া চাওক এয়া আমাৰ গালিক তেওঁৰ ৱাইফ তেওঁৰ বাচ্চা তো সবেই একদম ধুনীয়াকৈ কৰিলে সবেই এনজয় কৰিলে বহুত ভাল লাগিলে সেই দিনটো সব ফেমিলি গেট টুগেডাৰ হোৱাৰ কাৰণে একচুৱেলি বেছি ভাল লাগিছিলে Now it's time for reward and recognition. তো যিসকলে সেই মাহৰ পাৰফৰ্মাৰ অফ দ্য মান্থ আছিলে তো তেওঁলোকক এখন চাৰ্টিফিকেটেৰে সন্মানিত কৰিছিলে আৰু এই চাৰ্টিফিকেটখন তেওঁলোকৰ ৱাইফৰ দ্বাৰা দিয়া গৈছিলে যিহেতু তাত তেওঁলোকৰ স্পাউচৰো বহুতখিনি অৱদান থাকে এজন পাৰফৰ্মাৰৰ কাৰণে তো তেওঁলোকৰ ৱাইফৰ দ্বাৰা গোটেইকেইখন দিয়া হৈছিলে তো এইটো এটা বস্তু মোৰ বহুত ভাল লাগিলে সো এতিয়া আছিলে আমাৰ পেট পূজাৰ টাইম সো পেট পূজা কৰিবলৈ প্লেট হাতত লৈ আহাতে মোবাইল লৈ বৰ দিগদাৰেদি শ্বুট কৰিলোঁ আপোনালোকৰ কাৰণে তো কি খানা আছিলে তো এয়া দাইল মিক্স চব্জি পনীৰ এয়া আছিলে মুড়ি ঘণ্ট এয়া আছিলে চিকেন নহয় ফিছ আছিলে এয়া চিকেন তাৰপিছত এইফালে মিঠাই গোটেইখিনি বস্তুৱে আছিলে তাতে বহুত টেষ্টি বনাইছিলে বাৰু মিছা ক'লে কি হ'ব তো আমি ধুনীয়াকৈ ডিনাৰটো এনজয় কৰিলোঁ তাৰ পাছতে এয়া চাওক কিমান ধুনীয়া আমি গীত উপভোগ কৰিলোঁ আমাৰ লোকেল ছিংগাৰৰ দ্বাৰা
ইয়াত সবতকৈ বেষ্ট পাৰ্টটো হ'ল কি মোৰ ছোৱালীজনীয়ে বহুত এনজয় কৰিলে তাত বহুতখিনি তাই ফ্ৰেণ্ডছ পালে একচুৱেলি তাই স্কুলৰ মেমকো পালে তো অলপ ভয়ো খাইছিলে সেইটো কাৰণে তো বহুত বাচ্চাৰ লগত তাই খেলিব পালে সো এয়া আকৌ উপভোগ কৰক আমাৰ আনাদাৰ লোকেল ছিংগাৰৰ এটি বিহু গীত এভৰিৱান সো এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ বুলি তো কেইটামান কাম আছিলে তো আমি থাকি গ'ল যাওঁতে কৰিবলৈ বহুত লৰালৰিত গৈ আছিলোঁ তো এতিয়া কামকেইটা কৰি পেলাই আমি ডাইৰেক্টলি ঘৰত যাম বাকী কওকচোন আপোনালোক ভালে আছেনে মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কমেণ্টৰ যোগেদি মোক জনাব মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে আৰু কি চেঞ্জেছ আপোনালোকে বিচাৰিছে মোৰ ভিডিঅ'বিলাকত তো এতিয়া আমি যোৰহাটৰ মাছ মজিয়াত আছোঁ এইডোখৰ আপোনাৰ কয় তৰা এয়া চাওক আমাৰ যোৰহাটত ফ্লাইঅভাৰ বনি আছে আকৌ এইফালে আমি পালোঁ এতিয়া বৰুৱা চাৰিআলি দেখিছে ন এইখন দেখিছেনে আমাৰ যোৰহাটত নতুন বাৰ্বিকিউ এখন অপেন কৰিছে তো ইয়াতে আহি এবাৰ খানাবোৰ টেষ্ট কৰি আপোনালোকক ৰিভিউটো দিম জল্দি সো আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব তো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই